নমস্কাৰ, মই মাতিচ্ছ পৰা। আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টো হ'ল বৃদ্ধাশ্ৰম। শুনিছেই চাগে, এতিয়া আমুকৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহিলে। আমাৰ নিউজত দেখুৱাই থাকে সঘনাই বৃদ্ধাশ্ৰম ল'ৰা ছোৱালীয়ে মাকৰ ওপৰত কৰা নিৰ্যাতনৰ কথা। যি মাক দেউতাকে ল'ৰা ছোৱালীক নিজৰ সমস্ত অৰ্পণ কৰি, নিজে সকলো ত্যাগ কৰি, নিজে নোখোৱায়ো খুৱাই এজন ডাঙৰ মানুহ কৰিলে, শিক্ষিত কৰিলে, যোগ্য কৰিলে, যাতে তেওঁলোকে জীৱনত কিবা এটা কৰিব পাৰে, উচ্চ শিক্ষা দিয়ালে। সেই ল'ৰা ছোৱালী ডাঙৰ হৈ মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহে। ইয়াৰ কিছু ক্ষেত্ৰত মই ব্যক্তিগতভাৱে চালে দেখিম যে মাক দেউতাকো ইয়াৰ পৰা জগৰীয়া। আজিকালি পৰিয়ালবোৰ দেখিছেনে? 3টা বা 4টা মাজত আবদ্ধ। আগৰ আগতে যৌথ পৰিয়াল আজিকালি দেখা পোৱাটো দুৰ্লভ হৈ গৈছে। দেখা পাবলৈ নায়েই বাৰু, আমাৰ আশে পাশে নায়েই। আগত আমাৰ পৰিয়াল খুৰা খুৰী, পেহা পেহী, বৰ্তা ববৌ, সকলো বৰ্তা ববৌ, নাতিনী ভতিজা চব একেলগে আছিল। মানে এখন যৌথ পৰিয়াল, হাঁহি কিন্দালিৰ মাজত এখন ধুনীয়া পৰিয়াল হৈ গৈছিল। কিন্তু আজিকালি মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক অকল শিক্ষা আহৰণৰ দৰত এনেকৈ সোমোৱাই দিছে, মানে আত্মকেন্দ্ৰিক কৰি পেলাইছে। অকল শিক্ষা অৰ্জন কৰিব লাগে, যোগ্য হ'ব লাগে, এটা দামী চাকৰি পাব লাগে। তাৰ বাহিৰে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক এটা নিজৰ কথা ভাবিবলৈ শিকাইছে সৰুৰে পৰা, যে তই নিজৰ কথা ভাব, মানে কি কৈছে বাদ দে, নিজে কি কৈছে সেইটো ভাব। সেইটো শিকাই আইতাক ককাকৰ পৰা তেওঁলোকে দূৰত আনিছে। এই সৰুতে যেতিয়া তেওঁলোকে আইতাক ককাকৰ মৰম বুজি নাপায়, তেওঁলোকে যেতিয়া দেখিব যে তেওঁলোকৰ নিজৰ মাক দেউতাকে ল'ৰা বা ছোৱালীটোৱে দেখিব যে নিজৰ মাক দেউতাকে তেওঁলোকৰ নিজৰ পিতৃ মাতৃক অৱহেলা কৰিছে বা গাঁৱত থৈ আহিছে, তেওঁলোকক খবৰ নলয় আছেনে জীয়াই আছে, কোনো চিন্তা নাই, দায়িত্ব নাই, তেতিয়া ল'ৰা ছোৱালীয়ে কি বুজিব, শিক্ষা ল'ব। আমাৰ মা দেউতাই কৰিছে, আমিও কৰিম, সেইটোৱে শুদ্ধ। আচলতে এটা কথা দেই, এটা বাঁহ পুলি সৰুতে বেকা কৰিবলৈ ভাল, কিন্তু ডাঙৰ হ'লে তাক বেকা কৰিবলৈ চালে ভাগি যাব, কিন্তু বেকা নহয়। সেইটো কথা মেইন কথা। মানে আমি বস্তুটো সৰুতেই তাক গঢ় দিব লাগিব। কথা এষাৰ আছে নহয় অসমীয়াত, যি মূলা বাঢ়ে দুপাততে চিন। সেইটো কথা। আমাৰ সমাজখন এতিয়া হৈ গৈছে আত্মকেন্দ্ৰিক, নিজক লৈ। কাষৰটো কি হৈছে, মৰিল নে জীৰিলোঁ, কাৰ ভাবিবলৈ চিন্তা নাই। আমি ৰাস্তাত গৈ থাকোঁ দেই, মানুহ এটা কোনোবা এটা এক্সিডেণ্ট হ'ল, মৰিলে, কিন্তু সেই মানুহটোক আমি উঠাই নিবলৈও আমাৰ আজি সাহসখন নাই। কিবা কেনেবাকৈ ফচি যাম, আমি আৰু ঘৰৰ টিভিটো লগাওঁ, বাতৰিটো চাওঁ, বাতৰিটো চাই চৰকাৰক গালি দিওঁ, সিমানতে আবদ্ধ। কোনোবাই তাৰ আগতে কমপ্লেইন কৰিছেনে যে ৰাস্তাটো বেয়া, আমুক বেয়া? আমি মানে যেতিয়ালৈকে নিজৰ পৰিয়ালৰ নহ'ব, তেতিয়ালৈকে আমি বস্তু এটা গুৰুত্ব নিদিওঁ। সেইটো কথা, নিজক লৈ ব্যস্ত। যেতিয়া আমাৰ নিজৰ পৰিয়ালত সেইটো অৱস্থা হ'ব, তেতিয়া আমি চিঞৰ বাখৰ কৰোঁ। কিন্তু সেই চিঞৰ বাখৰ কৰা পৰিস্থিতিলৈ আমি থাকোঁ কিয়? তাৰ আগতে যদি আমি কামবোৰ কৰোঁ, তেতিয়াহ'লে এই সমস্যাবোৰ সৃষ্টিয়ে নহয়। এনেকুৱা বহুত সমস্যা। এতিয়া আমাৰ ল'ৰা ছোৱালীক যদি আমি সৰুৰ পৰাই শিক্ষা দিওঁ যে আমাৰ ককা আইতাক এখন পৰিয়াল, যৌথ পৰিয়াল লাগে, তেতিয়া ল'ৰা ছোৱালীয়েতো সকলোকে একেলগে থাকিব বিচাৰিব। আমি যদি সৰুৰ পৰাই শিক্ষা দিওঁ, আচলতে দুখটো কাৰ? অকল শিক্ষাৰ দৌৰত নিজক পাহৰি গ'লে নহ'ব। আমাৰ এটা সৰু ল'ৰাক, নাতিনীক ককাক আইতাকে সদায় নাতিনীক বিচাৰে। নাতিনীক যদি ককাক আইতাকৰ মৰমৰ পৰা আঁতৰাই নিওঁ, সেইটো কিমান ডাঙৰ কথা। ককাক আইতাকৰ নিচিনা নিস্বাৰ্থ মৰম নাই। সেই আগৰ দিনৰ কি ককা আইতাকৰ সাধু কথা আজিকালিতো শুনিবলৈ নায়েই। এইবোৰৰ পৰা আঁতৰাই নি আছোঁ কাৰণে আমাৰ সমাজখন ক'লৈ গৈ আছে, ক'লৈ পৰা ক'লৈ গৈ আছে বাৰু? ইয়াৰ পৰা ইয়ালৈ গৈ আছে। মিছা আধুনিক আমি। লাষ্টত কি হৈছে, যিমানে সৰ্বান্ত হওক, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহিছে। কথাটো শুনিবলৈ বেয়া, কিন্তু ল'ৰা ছোৱালীয়ে কিছুমানক কোৱা মতে শুনিছোঁ, কামোৰ এই শব্দটো ব্যৱহাৰ কৰে। বুঢ়া মাক বাপেক ল'ৰা ছোৱালীৰ বাবে বোলে কামোৰ। নিজেই কি লাগে আজিকালি? ভাল পঢ়া শুনা কৰিব লাগে, এজন ভাল চাকৰি পাব লাগে, পকেটত পইচা থাকিব লাগে, আৰু এজনী ধুনীয়া পত্নী থাকিব লাগে, পত্নী, পইচা আৰু এটা সুন্দৰ ঘৰ। তাৰ বাহিৰে ভাবিবলৈ আমাৰ একো নাই। পৃথিৱীখনত কি হওক, জহন্নামে যাওক, কোন ক'ত পৰে চিন্তা কৰিব নালাগে। আমি আমাৰকেইটা ভালকৈ থাকিলেই হয়। যেতিয়া নিজৰ ওপৰত হ'ব নহয়, তেতিয়া একদম পূৰা চিঞৰ বাখৰ,
কিয় সেইটো কাষৰ আমাৰ মানুহবোৰ ভাই ভনী নহয় নেকি কাষৰ মানুহবোৰ সমস্যা আমাৰ সমস্যা নহয় নেকি এইবোৰ মানে আমি অলপ বহলকৈ ভাবিব হ'ল নিজক লৈ আমি যদি আবদ্ধ থাকোঁ সমাজখনত পুখুৰী মাছ হৈ কেতিয়াও লাভ নাই সাগৰ সাঁতোৰা পুখুৰী মাছ পুখুৰীৰ ভিতৰতে আবদ্ধ সাগৰ সাঁতুৰিব লাগে সদায় তেতিয়াহে জীৱনৰ মাদকতা বিচাৰি পায় মই মোৰ পত্নী মোৰ ল'ৰা ছোৱালী এইকেইটাকে আবদ্ধ হ'লে তোমালোকে কি আহিলা পৃথিৱীত আহিলা পইচা গাল ঘটিলা খালা বলা গুচি গ'লা লাভ কি ইয়াৰ পৃথিৱীত আহিছে কিবা এটা কাম কৰি যোৱা আৰু এটা কথা যি মাক বাপেকে সন্তানক যোগ্য কৰিলে যাতে তেওঁলোকে কিবা এটা ভৰিৰ ওপৰত নিজৰ ভৰিৰ ওপৰত থিয় হৈ কিবা এটা কৰিব পাৰে সেনে সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থয় আচলতে মাক দেউতাকে সৰুৰ পৰাই ল'ৰা ছোৱালীক শিক্ষা দিব লাগে যে আমি সকলো একে আমাৰ যৌথ পৰিয়ালটো শিকাব লাগে যদি যৌথ পৰিয়ালৰ একেলগে থকাটো অসুবিধা হয় তেনেকৈ গাঁৱৰ ঘৰত ক'ৰবাত থাকে নহয় যৌথ পৰিয়াল খুৰা খুৰী বৰ্তা বৰমা সকলোক বন্ধত স্কুলৰ বন্ধ বা কিবা কিবিত লৈ যাব লাগে সকলোৰে লগত মিলা মিছা কৰাব লাগে মানে যেতিয়া আমি লগ পাম নহয় তেতিয়া সম্পৰ্কটো দৃঢ় হয় তেনেকৈ আমাৰ ল'ৰা ছোৱালীৰ মৰমৰ আদান প্ৰদান হ'ব তাৰ ফলত তেওঁলোকে বুজি পাব যে আমাৰ গোটেইটো পৰিয়াল তেতিয়া তেওঁলোকে বুজি পাব যে আমাৰ মা দেউতাই কি কৈছিল সৰুতে সেইকাৰণে কৈছোঁ সৰুৰ পৰাই ল'ৰা ছোৱালীক শিক্ষা দিয়া পিছত আৰু বয়স হোৱাৰ পিছত কৈ লাভ নাই যে মোৰ ল'ৰা ছোৱালীয়ে মোক বৃদ্ধাশ্ৰমত থ'লে কি হ'ল মানে ইয়াৰ ক্ষেত্ৰত কিছুমান দায়িত্ব মাক দেউতাকৰো আছে এটা দামী মোবাইল কিনি দি এখন দামী বাইক কিনি দি এখন দামী কলেজ বা স্কুলত দিলেই নিজৰ দায়িত্ব শেষ হৈ নাযায় দায়িত্ব মানে তেওঁলোকক এজন ভাল যুৱক হিচাপে বা যুৱতী হিচাপে গঢ়ি তোলাও মাক দেউতাকৰ দায়িত্ব আছে সেইকাৰণে তেওঁলোকক প্ৰথমতে শিকোৱা একেলগে থকাটো কি একেলগে যৌথ পৰিয়ালৰ আমেজটো শিকোৱা তাৰপিছতে ল'ৰা ছোৱালীৰ পৰা কিবা এটা আশা কৰিবা তুমি যদি কষ্টই নকৰা তাৰ ফলটো আশা কৰি কি লাভ প্ৰথমতে বীজটো ৰোপণ কৰা তাৰপিছত ফলৰ আশা কৰা সেইটোকে ক'লোঁ আৰু আমাৰ মাজৰ পৰা এইবোৰ হাই কাজিয়াবোৰ বাদ হ'ব লাগে ইয়াকে ক'লোঁ যদি আপোনালোকে মোৰ বিষয়টো ভাল পাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ ভিডিঅ'বোৰ আপোনাৰ ওচৰত সোনকালে পায়গৈ ধন্যবাদ